আমাক পথ দিয়ক, আমাক রাস্তা দিয়ক, নহলে আমি ভোট বর্জন করা বাধ্য হম, নহলে আমি ভোট বর্জন করা বাধ্য হম। রাজ্য সরকার হায় হায়, রাজ্য সরকার হায় হায়, অসম সরকার হায় হায়, ডুবডুবি রাঙাপাড়া খুমজুগি রাস্তা নির্মাণ করক, ডুবডুবি খুমজুগি রাঙাপাড়া খুমজুগি রাস্তা নির্মাণ করক। হয় আমি এতিয়া ৰাস্তাৰ কাৰণে ওলাই আহিছোঁ। 5-6 গাঁৱৰ আমি জমা হৈ ওলাই আহিছোঁ। মই এজন আশাকৰ্মী হয়। গৰ্ভৱতী মহিলা আমি যেতিয়া ডেলিভাৰী আমি হস্পিটাললৈ লৈ যাবলৈ ইমান অসুবিধা। এইটো ৰাস্তাত বোকাত আমি ঠেলাত ৰাইজক মাতিহে আমি মাতি পেলাই লৈ যায়, ঠেলাত ঠেলি হ'লেও আমাক ৰাস্তা লাগে। এইটো ভোটৰ আগে আগে আমাক এইটো ৰাস্তাটো বনাই দিবই লাগিব, চেন কেবল পেলাবই লাগিব, নহ'লে আমি এইটো এৰিয়া 6-5 গাঁৱৰ মানুহবিলাক আমি এতিয়া 50-60 বছৰ ধৰি আমি ইয়াত বসবাস পাতি আছোঁ। কিন্তু আজিৰ দৰে আগৰ নিচিনা আজিলৈকে আছে ৰাস্তা, কিন্তু আমাক ৰাস্তা লাগিবই। ৰাস্তাটো এইবাৰ বনাই নিদিলে আমি ভোট দিয়া নহ'ব। বাৰিষা কালত এনেকুৱা বোকা হয়, আমি মানে ইয়াত গাড়ীও ঠেলিব নোৱাৰে, ৰাস্তাও ঠেলিব নোৱাৰে। স্কুলৰ ছাত্ৰ ছাত্ৰী চবে যাবলৈ অসুবিধা হয়। হয়, আজি আমি 4-5টা গাঁৱৰ চবে মিলিখিনি আহিছোঁ আমি ৰাস্তাৰ বাবে। কিয়নো আমাৰ ৰাস্তাটো আমি আজি 40-50 বছৰ ধৰি ইয়াত আমি বসবাস কৰিছোঁ। ধৰ আমি আজিলৈকে ৰাস্তা ভাল পোৱা নাই। কিয়নো ৰাস্তাটো কেনেকুৱা, আমাৰ বাৰিষা হ'লে পূৰা বোকা হৈ যায়। ধৰ বাৰিষাটো বাদে আজি খৰালি হৈ আজি ৰ'দ দি আছে, তথাপিও আমাৰ ইয়াত এনেকুৱা ধৰ ধূলি এনেকুৱা হৈ আছে আৰু খাল এনেকুৱা বিল নিচিনা এনেকুৱা হৈ গৈছে। তো সেইটোৰ কাৰণে আমি ভাবোঁ যে আমাক ৰাস্তা লাগে। কিয়নো আমাক যদি ৰাস্তা নিদিয়ে তেতিয়াহ'লে আমি ইয়াত এটা যিমানখিনি আমাৰ ডবডবি অঞ্চল জামুনবিল এনেকুৱা আমি আছোঁ, তাতে আমি ভোট কেন্দ্ৰ আমি বহিবই নিদিওঁ আৰু আমি ভোট নিদিওঁ। যদিহে আমাৰ সেই কথাটো মানি লয়, আমি যিটো দাবী কৰিছোঁ সেইটো মানি লয়, তেতিয়াহে আমি ভোটটো বা আমি ভোট দিম। আৰু ধৰ আমাৰ এনেকুৱা অসুবিধা হয় সেইটো ৰাস্তা যে এনেকুৱা আমাৰ যিটো ষ্টুডেণ্ট আছে ইমান ভিতৰৰ পৰা আমাৰ আহিব লগা হয়। ধৰ আমাৰ টাউনত ধৰ স্কুল আছে, টাউনত যাব লগা হয় তেনেকুৱা। তো তেনেকুৱাত আমাৰ ল'ৰা ছোৱালী এনেকুৱা অসুবিধা পায় কি আমি ধৰ ড্ৰেছ পাতি পিন্ধি গ'লেও ধৰ এনেকুৱা লেতেৰা হৈ যায় যে স্কুলত যাব নোৱাৰে। ধৰ চাইকেল ঠেলি ঠেলি যাবলগীয়া এনেকুৱা বাধ্য হয়। কেতিয়াবা এনেকুৱা অৱস্থা হয় যে ল'ৰা ছোৱালীটো আধা ৰাস্তাৰ পৰা ঘৰত উভতি যাবলগীয়া তেনেকুৱা বাধ্য হয়। সেইটোৰ কাৰণে অতি সোনকালে ৰাস্তাটো আমাক লাগে, এই ভোটৰ আগে আগে আমাৰ ৰাস্তাটো বনাই দিব লাগে। যেহেতু আমি আজি জামুনবিল, চুৰিয়াবিল, ডুবডুবি ধৰি 4-5টামান গাঁও আজি আমি ৰাইজে ওলাই আহিছোঁ এই ৰাস্তাত। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰাস্তাত যেনেকৈ অৱস্থা হৈ আছে। আজি আমি 40-50 ধৰি আমি ইয়াত ধৰ বসবাস কৰি আছোঁ, এইটো ৰাস্তাতে অহা যোৱা কৰি আছোঁ। কিন্তু বহুত কষ্টৰে দিনবোৰ পাৰ কৰিছোঁ আৰু 5 বছৰ মূৰে মূৰে ভোটো দি আহিছোঁ। কিন্তু এইবাৰ ৰাইজে ভাবিছে বা চিন্তা কৰিছে, সিদ্ধান্ত লৈছে কিমান আমি তেনেকৈ কষ্ট ভুগিম। যিহেতু আমি ভাৰতৰ নাগৰিক বা অসমৰ আমি বাসিন্দা, সেই হিচাপত আমাকোতো চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগিব আৰু সেইবিলাক ৰাস্তাৰ আমাক মেৰামতি বা ঠিক কৰি আমাকো অহা যোৱা সুবিধাবিলাক দিব লাগিব। সেয়েহে আমাৰ দৃষ্টিবিলাক চৰকাৰলৈকে পোৱা নাই। সেয়ে আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। এই যিটো ৰাস্তা ৰঙাপাৰা ডুবডুবি খুমজুগি ৰাস্তা আজি ইমান বেয়া, তাতে মানে কোনো চাইকেল চলাবলৈ মানে নোৱাৰি বা কিবা এখন সৰু মৰু গাড়ীও ল'ব নোৱাৰি, তেনেকুৱা অৱস্থাত আমি জীয়াই আছোঁ ইয়াত। তো সেয়েহে এইবাৰ যদি আমাৰ এই নিৰ্বাচনৰ আগে আগে আমাৰ ৰাস্তাটো যদি মেৰামতি বা চেনগ্ৰেবেল নেপেলায় বা যিয়ে নহওক, আমাক চৰকাৰে যি উপায় কৰি আমাক বনাই দিব লাগিব, নহ'লে ৰাইজে কিন্তু ভোট বৰ্জন কৰালৈকে মানে চিন্তা কৰিছোঁ। আৰু যদি ভোট বৰ্জন কৰাৰ পিছতো যদি আমাক নাচায়, তেতিয়াহ'লে আৰু ডাঙৰ কিবা আলোচনা কৰি আমি মানে সিদ্ধান্ত ল'ম বুলি ৰাইজে আমি ইয়াত বিবেচনা কৰি আজি এই ৰাস্তাত ওলাই আহি আমি ৰাইজবাসীয়ে আজি প্ৰতিবাদ কৰিছোঁ। সেয়ে আমি অসম চৰকাৰক জনাওঁ বা জিলা আয়ুক্তকো জনাওঁ যে আমাৰ এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্বাচনৰ আগে আগে 19 তাৰিখৰ আগে আগে মেৰামতি বা নিৰ্মাণ কৰি দিবলৈ আমি আহ্বান জনাইছোঁ।